ৰাতি ধুমুহা বতাহ আৰু এতিয়া দুপৰীয়া ৰ'দ ওলাইছে আৰু মই বেটাৰ লগত ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰিছোঁ বেটাক কোচত লৈ। আৰু এতিয়া ৰাতিপুৱা হ'ল, ৰাতি গোটেই বতাহ ধুমুহা দিলে, গছবোৰ অলপ অলপ হাউলি আছে। ৰাতি বতাহ ধুমুহাত ভয় খাইছিলোঁ আৰু এতিয়া সোনকালে উঠি মেলি সেই বতাহ ধুমুহা জাকে লেতেৰা কৰি থৈ যোৱা পাতবিলাক সাৰি ল'লোঁ। আৰু ইফালে বেটালৈ বুলি খৰখেদাকৈ টিফিন বনাইছোঁ। মাক হিচাপে নিজৰ কৰিবলগীয়া কৰ্তব্যখিনি ল'ৰালৈ বুলি কৰি গৈছোঁ। আৰু বেটাই কৈছে টিফিনত বেলেগ বস্তু দিব নালাগে, আলু পৰঠাহে খাব বোলে, সেইটো কাৰণে তাৰ কাৰণে আলু পৰঠা ৰেডি কৰিলোঁ। আৰু কেতিয়াবা এনেকৈ প্ৰতিটো ক্ষেত্ৰতে নহ'লেও মাজে মাজে সিহঁতৰ মনৰ পচন্দৰ কামবিলাক কৰিও ভাল লাগে, নহয় জানো? তেতিয়া মানে কি হয়, পটককৈ আমি কিবা এটা কাম পাচিবলৈ ল'লে মানে সিহঁতে না বুলি নকয় আৰু কেতিয়াবা আৰু ডাঙৰ হৈ অহাৰ লগে লগে কিছুমান কাম নিজেও কৰি ল'ব পাৰে। সেইটো কাৰণে তাক নিজে কিছুমান কাম কৰি ল'ব দিছোঁ, যেনেকৈ ধৰক ইউনিফৰ্মযোৰ পিন্ধিলে, কিতাপ ভৰালে, সেইখিনি কাম তাক নিজে নিজে কৰি ল'ব দিছোঁ। কাৰণ ডাঙৰ হৈ আহিছে, সেইখিনি আমি যেতিয়া কৰি দিওঁ সিহঁতে মানে পিছত কৰিবলৈ এলাহ কৰিব, সেইটো কাৰণে নিজে নিজে কৰি ল'বলৈ কৈছোঁ। আৰু স্কুললৈ এনেদৰে সিহঁতক পঠিয়াই মেলি এতিয়া ঘৰৰ কাম বনবিলাক কৰি লওঁগৈ। আৰু এই কলগছকেইজোপা পাতকেইখন দেখিছেনে? ইয়াতে গম পায় যে আমাৰ ইয়াত দুদিনমানৰ আগতে শিল দিছিলে, সেইকাৰণে গছপাতৰ অৱস্থা এনেকুৱা হৈ আছে। আৰু এই কলথোক ৰাতিপুৱা কাটি আনিছে, এই বস্তাটো যে ওচৰত পৰি আছে, কলথোক যেতিয়া গছত লাগি আছিল তেতিয়া এই বস্তাটো দি বান্ধি থৈছিল। কাৰণ আমাৰ ইয়াত বান্দৰ বহুত আছে, বান্দৰৰ পৰা একোৱেই নাথাকে। ঘৰৰ খেতি বাতিয়ে হওক, শাক পাচলি হওক বা ভাত পানী বনাই থোৱা থাকিলেও যদি বান্দৰখিনিৰ পৰা যদি ভালকৈ আমি নথওঁ, তেতিয়া মানে চব মানে বান্দৰে খাই পেলাই, চাউল পাত। বান্দৰ যে আছে বুলি ক'লোঁ, সেইটো কাৰণে বান্দৰৰ ভিডিঅ'টো দেখুৱাই দিছোঁ আপোনালোকক। চাওকচোন কেনেকৈ বহি আছে। আজি ৰাতিপুৱাতে বান্দৰখিনি মানে আহি লৈছে, দুটামান সেই বাগানৰ তলত সোমাই আছে। কি কৰিব, উপায় নাই, বেচেৰা সিহঁতৰো যে ভোক লাগে জীয়াই থাকিবৰ কাৰণে, সিহঁতেও যে যুঁজি গৈছে জীৱনৰ সৈতে। আৰু আছে বুলি ক'লে জলকীয়াকেইটাহে আছে, আৰু বাৰীততো একো নাথাকেই। আৰু জলকীয়াকেইটা এনেদৰে ছিঙি আনি মায়ে বাচি আছে এটা দুটাকৈ, কিছুমান মাজে মাজে বেয়া বেয়া জলকীয়াও ওলাইছে। আৰু এনেদৰে যদি ঘৰখনত কিবা এটা বস্তু থাকে, ঘৰখনো শুৱনি লগতে বাৰীখনো শুৱনি লাগে। আৰু মই এতিয়া আহিলোঁ বাৰীখনলৈ। চাওকচোন বাৰীখন কেনেকুৱা হৈ আছে, ঘাঁহেৰে ভৰ্তি, একোৱেই নাই। মাজে মাজে কচু গছ কেইজোপা আছে, আৰু সেই কচুথুৰিকেইডালে মই বুটলি নিবলৈ আহিছোঁ দুপৰীয়া সাঁজ খাবলৈ কাৰণে। কচুথুৰি খাবলৈ বহুত ভাল লাগে, বহুত টেষ্টি লাগে খাবলৈ, বহুত দিন খোৱা নাই, সেইবাবে আহিলোঁ। আৰু এইখিনি তুলি লৈ গ'লোঁ, ইমান ধুনীয়া ধুনীয়া দেখিছেনে? আৰু এইখিনি এতিয়া মই অলপ দেৰি ৰ'দত শুকুৱাই থৈ দিওঁ, তাৰ পাছত বনাম। কচুথুৰি ছিঙিলে বোলে ৰ'দত অলপ দেৰি শুকুৱাব লাগে। আৰু এয়া দেখিছে নহয়, বতাহ যে দিছিলে, টিং এখন তলত পৰি আছে আৰু বাকী দুখনমান ঢিলা হৈ আছে। কি কৰিব, প্ৰকৃতিয়ে দিয়েও আৰু নিয়েও আমাৰ পৰা। আৰু এতিয়া আমি ওলালোঁ বিহু খাবলৈ বুলি, দুই তিনিজনীয়ে মিলি এনেদৰে বিহু খাবলৈ বুলি ওলাই আহিলোঁ। আৰু যাৰ ঘৰত আহিছোঁ সিহঁতৰ ঘৰত টেঙা লাগি আছে, দেখিছেনে? কাজি নেমু এইটো সময়ত খাবলৈ বহুত ভাল লাগে। আৰু এনেকৈ বিহু সময়ত ওচৰ চুবুৰীয়াৰ লগত মিলি বিহু খাই ফুৰোঁ আমি। আৰু দুই তিনিজনী মাইকী মানুহ লগ হোৱাৰ লগে লগে সিহঁতৰ মাজত কিমান যে কথা ওলায়, সেইটো কাৰণে তেনেকৈ আমিও এনেদৰে কথা পাতি পাতি আড্ডা মাৰি মাৰি চাহখিনি খালোঁ। তাৰপাছত অলপ দেৰি পিছত ঘৰলৈ উভতি আহিলোঁ। এতিয়া ঘৰত যে কাম আছে জানেনে? ঘৰত এতিয়া ৰন্ধা বঢ়া সেই সকলোবিলাক কাম কৰিব লাগিব। আৰু আহিয়ে লগালগ ভাত বনালোঁ, দাইল লগতে চাটনি, ভাতৰ লগত কি কি খাওঁ সকলোবিলাক ৰেডি কৰিলোঁ। কাৰণ বেটাও আহি পাবহি হ'ল। বেটা আহি পোৱাৰ লগে লগে এতিয়া বেটাক দি মেলি আজৰি কৰি ল'লোঁ। আৰু পাছত মোলৈ বুলি লাহেকৈ বহিলোঁ ভাত খাবলৈ। আৰু আজি ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে? যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি